ফ্ৰেণ্ডছ আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক শ্বেয়াৰ কৰি মই কেনেদৰে ৰিহা দহি গুঠিছোঁ আৰু এইখন হৈছে অৰিজিনেল ৰিহা আৰু এইখন হৈছে টচ মুগাৰ ৰিহা। যিহেতু এইখন অৰিজিনেল ৰিহা বুলি ক'লে পুৰণিৰ পৰাই যিটো ষ্টাইলতে ৰিহা দহি গুঠা হয় সেইটো ষ্টাইলতে মোৰ ভাল লাগে অৰিজিনেল ৰিহাবোৰত, সেইকাৰণে মই এইটো ডিজাইনতে দিছোঁ আৰু ইয়াৰ পৰা যিখিনি সূতা ওলাই আছিল ইয়াৰ পৰাই মই গুঠিছোঁ আৰু সেইকাৰণে মই এইটো ডিজাইনতে দিছোঁ। ইয়াৰ পৰাই যিখিনি সূতা ওলাই আছিল ইয়াৰ পৰাই দহি গুঠি দিছোঁ আৰু ৰিহা বুলি ক'লে এনেদৰে গুঠিলেহে ভাল লাগে দেখিবলৈ। আৰু ইচ্ছা কৰিলে য়েল্লো কালাৰ, গ্ৰীণ, ব্লেক আৰু ৰেডো দিব পাৰে, কিন্তু মই নিদিলোঁ ইচ্ছা কৰিলে দিবও পাৰি। আৰু ৰিহাখন মই এখন ভালকৈ অলপ দেখুৱাই দিছোঁ। যিসকলে মোৰ ভিডিঅ'সমূহ চাই সেইসকলে মোৰ দেখিছে চাগে, মই কৈছোঁ যে নগাঁৱত যাওঁতে মই পিন্ধিছিলোঁ। অলপ মই ডিজাইনটো দেখুৱাই দিছোঁ অলপ। এইখন ৰিহাৰ এখন টচ মুগাৰ ৰিহা হয়। মই এই সূতাৰে মই দহি গুঠিছোঁ, যিটো সূতা তাঁত ববলৈ অনা হয়। এই সূতাৰে গুঠিলে অতি কম সময়তে হয় আৰু লগতে সূতাটো পিছলি নাযায়, সেইকাৰণে ইজিলি হৈ যায়। আৰু এইটো যিটো চিল্কি এইটোৰ আৰু এতিয়া মোৰ এই চাদৰখনত দহি গুঠি হৈ গ'ল, কমপ্লিট নহ'লগৈ। যিমানটো পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আৰু কালিলৈ কৰিলে শেষ হ'ব আৰু এদিন কৰিলেই হৈ যাব। আৰু শেষত কমেণ্টত জনাব যে কোনটো ডিজাইন ৰিহা বুলি ক'লে বিশেষকৈ দেখিবলৈ ভাল লাগে। মোৰ কিন্তু এইটো ডিজাইনত ভাল লাগে ৰিহা বুলি ক'লে। নৰ্মেলি যিকোনো চাদৰত মোৰ এইটো ডিজাইনেই ভাল লাগে বাৰু, কিন্তু ৰিহা বুলি ক'লে এইটোৱে ভাল লাগে। আৰু এতিয়ালৈ মোৰ ভিডিঅ'টো ইমানতে ৰাখিছোঁ। আশা কৰোঁ এই ভিডিঅ'টো চাই ভাল পাব আৰু শেষত কমেণ্টত জনাব কোনটো ডিজাইন ভাল লাগিছে।